তো ওয়েলকাম ব্যাক টু উপাইনাই তে নতুন সিনেমা হল আমাৰ মৰিগাঁৱত এটা খুলিছে আগতো কিবা গুদাম বনাই দিলে আজি মানে কি এইটো হৈ থাকিব মানে কি আজি 3-4 মাহ মান আমাৰ মৰিগাঁৱত চিনেমা এক বছৰ মানে হৈছে মানে মৰিগাঁৱত চিনেমা হল নাছিলে আজি চিনেমা হল খুলিছে নতুন চিনেমা হল আজি দেখামগৈ চিনেমা হলটো আৰু আজি তাতে যোৱা আজি 15 তাৰিখে আমি চাই আছোঁ ভিডিঅ' ফিল্ম চাব যাম আপোনালোকে কেতিয়া ভিডিঅ'টো চাই গম নাপাওঁ কিন্তু 14 তাৰিখে ৰিলিজ হৈছে ফিল্মখন KGF চেপ্টাৰ 2 আজি আমি 15 তাৰিখে চাব যাম গৈ আছোঁ এতিয়া তো দেখা চাওঁ বাই বাই এই আমি গৈ আছোঁ এতিয়া আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 2 কিলোমিটাৰমান দূৰ হ'ব আৰু আহি পাই গৈছোঁ এফালে গ'লে এইটো এই আগত মিউজিক লগাই মিউজিক দে প্ৰথম আহিছোঁ দেই মই হলটোৰ ভিতৰত প্ৰথম আহিছোঁ আৰু অ'পেনিং কৰিছে RR টিবুলাৰ লগাই অ'পেনিং কৰিছে আৰু এইটো ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া বৰ্তমান বলক বাপাও মানুহ বহুত পুৰা চেকিং কৰি আছে আৰু এইটো টিকেট কাউণ্টাৰ এইটো টিকেট কাউণ্টাৰ ইয়াত টিকেট কাটি পেলাই যাব লাগে এতিয়া আমি ভিতৰলৈ সোমাওঁ মিঠাই খাম বুলি ভাবিছিলোঁ কিন্তু মিঠাই নাই পপকৰ্ণ আছে মিঠাই খাব লাগিছিলে আৰু ভিতৰত সোমাই আছোঁ ভিতৰত আকৌ ওপৰলৈ উঠিব লাগিব কিন্তু স্পন পাৱাৰ আছে বহুত ধুনীয়া লাগিছে চাওক এবাৰ দেখাই দি আছোঁ চাওঁ লাইট লগাই থৈ দিছে আৰু স্পন আছে আৰু এইখনে পৰ্দাখন আৰু হলটো চাওক এইটো বেছি নহয় এই 200 কিমানজন না 200 না 300 মান মানুহ ধৰে চাগে কেপাচিটি আছে চিটৰ আৰু এইখন মুভি আহিব ঈদত ঈদ স্পেচিয়েল হিৰো পাণ্টে 2 বুম লাগিব চাই मारने के लिए लैला के लेवल तक आना पड़ेगा এখন চাম বাৰু ঈদত এতিয়া আমি চাব আহিছোঁ KGF চেপ্টাৰ 2 KGF চাম এখন বাদ দে এখন ঈদত চাম लगा था उसका KGF जाना मुश्किल है वहां पे करुणा को मारना मुश्किल है वो KGF कोई कंट्रोल में लेगा ये कभी सोचा भी नहीं था তো এতিয়া ইণ্টাৰভিউ লৈছে ইণ্টাৰভিউ হ'ল মানে দেখিছে চব চবটো আগে খাব গৈছে আমাৰ আনিব গৈছে তাৰ মানে কিবা আনিব গৈছে মেইন মানে কেছটো কি এখন ফিল্ম মানে কিয় কবি মানে ভাষা নাই আল্টিমেট মানে ও ভাই কি এখন লুক কি বাকী নাই এখন যোনে এতিয়ালৈকে চোৱা নাই এবাৰ চাব আহি বুম মানে খাব মন গৈ আছিল মিঠাই কিন্তু খাব লাগিব পপকৰ্ণ কিন্তু মিঠাই নাই উপায় নাই হ'ব দে খাম আৰু বুম লাগিল চাই বুম লাগিল বুম লাগিল এই মিউজিক লগা মিউজিক আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ভাই ছাবস্ক্ৰাইব কৰি দিব উপায় নাই